স্বাগতম জনাইছো আমাৰ চেনেল টেকনিকেল ডিজিটেল আছাম আজিৰ এই ভিডিঅ'টোলৈ। গাইজ মই চনু আৰু আজি আমি আপোনালোকক দেখুৱাম আপোনালোকে ঘৰত বহি নিজ মোবাইলতে কেনেকৈ বেংক একাউণ্ট বা বেংক পাছবুকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যন অন কৰি থ'ব। যদি আপোনালোকে মোৰ পেজখন ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব। প্ৰথমে আপোনালোকে আপোনাৰ ক্ৰ'ম ব্ৰাউজাৰখন অ'পেন কৰিব। তাৰ পাছত আপোনালোকে চাৰ্চ বাৰত ক্লিক কৰিব আধাৰ চিডিং। আধাৰ চিডিং PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংক। আপোনালোকে যদি ইণ্ডিয়ান বেংক কৰিব খোজে, ইণ্ডিয়ান বেংকত লিংক কৰিব খোজে, আধাৰ চিডিং ইণ্ডিয়ান বেংক বুলি দিব। যদি আপোনালোকে ষ্টেট বেংক কৰিব খোজে, আধাৰ চিডিং ষ্টেট বেংক বুলি দিব। প্ৰথমে চাওক যে মোৰ ইয়াত হ'লে লিংকটো আহি গৈছে। প্ৰথম লিংকটোত ক্লিক কৰিব। ইয়াত আপোনালোকে ক্লিক হেয়াৰ ফৰ OTP বাচিক আধাৰ চিডিঙত ক্লিক কৰিব। ইয়াত আপোনালোকে একাউণ্ট নাম্বাৰখন দিব। মই যিহেতু দি লৈছো। একাউণ্ট নাম্বাৰখন দিয়াৰ পাছত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। চাওক এতিয়া আপোনালোকে বেংক একাউণ্টৰ লগত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে তাত এটা OTP যাব। অৰ্থাৎ আপোনালোকে বেংক একাউণ্ট খোলোতে যিটো মোবাইল নাম্বাৰ দিছিলে সেইটো মোবাইল নাম্বাৰত এটা OTP যাব আৰু OTPটো আপোনালোকে চেম টু চেম বহাব। মোৰ ইয়াত OTPটো এতিয়ালৈকে অহা নাই, কিয়নো অলপ দেৰিও লাগে ছাৰ্ভাৰৰ প্ৰব্লেম কাৰণে। অলপ ৱেইট কৰিব। মোৰ ইয়াত OTPটো আহি গৈছে। মই OTPটো বহাই ল'ম। আপোনালোকে OTPটো চেম টু চেম বহাব। তাৰপাছত তলত কাপচাৰখন আছে, আপোনালোকে ইণ্টাৰ কাপচাৰত তলত কাপচাৰখন চেম টু চেম বহাব। তাৰপাছত আপোনালোকে ভেলিডেটত ক্লিক কৰিব। তাৰপাছত আপোনালোকে প্ৰচেছ টু আধাৰ ভেৰিফিকেশ্যনত ক্লিক কৰিব। ইয়াৰ আগতে আপোনালোকে ভেলিডেটত ক্লিক কৰি ল'ব এবাৰ। তাৰপাছত আপোনালোকে প্ৰচেছ টু আধাৰ ভেৰিফিকেশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে, আধাৰ কাৰ্ড নাম্বাৰ অৰ্থাৎ আধাৰ নাম্বাৰটো আপোনালোকে বহাব। ইয়াত আপোনালোকে ক্লিক কৰিব। আপোনালোকে কণ্টিনিউত ক্লিক কৰিব।
আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। তাৰপাছত চাব আপোনাৰ আধাৰ লগত লিংক থকা মোবাইল নাম্বাৰটোত এটা OTP যাব। অৰ্থাৎ আপোনালোকে আধাৰ কাৰ্ড বনাওঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেইটো মোবাইল নাম্বাৰত আপোনালোকৰ এটা OTP যাব। ত' মোৰ ইয়াত OTPটো এতিয়ালৈকে বৰ্তমান ৱেইট কৰিব অলপ, কিয়নো আমাৰ ইয়াত যিহেতু নেটৱৰ্ক নাপায়। চ' মোৰ ইয়াত OTPটো আহিলে তাৰপিছত ভেলিডেট অপশ্যনত OTPটো বহাই অ'কে ক্লিক কৰিব। চাওক আপোনালোকৰ বেংক একাউণ্টত ছাকচেছফুলি আধাৰ কাৰ্ডখন লিংক হৈ গৈছে। অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টত বা বেংক পাছবুকত আধাৰ কাৰ্ডখন লিংক হৈ গৈছে। এইখন আপোনালোকে স্ক্ৰীনশ্বট কৰি থৈ দিব। যদি আপোনালোকে মোবাইলত কৰি আছে স্ক্ৰীনশ্বট কৰি থৈ দিব, বা ডেস্কটপত কৰি থৈছে ডেস্কটপ তেতিয়াহ'লে প্ৰিণ্ট আউট কৰি থৈ দিব, বা প্ৰিণ্ট আউট বা ছেভ কৰি থৈ দিব। যিহেতু মই ছেভ কৰি থৈ দিছোঁ, চাওক আপোনাৰ বেংক একাউণ্টত সম্পূৰ্ণৰূপে আধাৰ কাৰ্ডখন লিংক হৈ গ'ল। আমাৰ আজিৰ ভিডিঅ'টো ইমানতে আছিলে।